হেল্ল' গাইজ, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ডিমৰ ৰেচিপিটোৰ বাবে 2টা বিলাহী, 2টা পিঁয়াজ, 1টা নহৰু, অকণমান আদা, 2টা ডিম আৰু একেটা জলকীয়া ইউজ কৰিছোঁ। সকলো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি কম বেছি কৰিব পাৰে। আৰু এইখিনিৰে এই টেষ্টি ৰেচিপিটো মই কেনেকৈ বনালোঁ শেষলৈকে চাই থাকিব। আৰু যদি ৰেচিপিটো ভাল পায় তো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। চাওঁ আহকচোন কেনেকৈ বনালোঁ ইমান ছফ্ট স্পঞ্জি আৰু য়াম্মি ৰেচিপিটো উইদাউট এগ বইল কৰা, এগৰ অমলেট বনোৱা আৰু ষ্টিম কৰাৰ অবিহনে। এইখিনি মই প্ৰথমে মছলাখিনি সৰু সৰুকৈ কাটি ল'লোঁ। গোটেইখিনি বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু মই মিক্সিত এনেকৈ পিচি ল'ম। পিচি পেলাই ফাইন পেষ্ট এটা কৰি ল'ম আৰু সকলো মই একেলগে দিছোঁ যাতে বেছি সময় কনজিউম নহয়। খুব সোনকালে ঝটপট বনাব পৰা এটা ৰেচিপি, চামাৰ ৰেচিপি হয়। এতিয়া মই কেৰাহী এখনত তেল গৰম কৰিলোঁ। গৰম কৰি পেষ্টটো মই ঢালি দিলোঁ। গোটেই পেষ্টটো দি পেলাই এতিয়া মই অকণমান সময় ভাজিম। ইয়াতে অকল মেহনতৰ কামটো হ'ল পেষ্টটো ধুনীয়াকৈ ভাজা। যিহেতু আমি গোটেইখিনি একেলগে দিছোঁ, চবৰে পিঁয়াজ, আদা, নহৰু চবৰে গোন্ধ যোৱালৈকে ভাজিব লাগিব। তেল বিৰিঙালৈকে ভাজিব লাগিব। যিহেতু পানী দি পেষ্টটো বনাইছোঁ তো সেইটো ভাজোঁতে অকণমান সময় লাগে। তাৰ বাহিৰে আপোনাৰ একো কষ্টই নাই। এতিয়া চাওক, মছলা মই এটা পেষ্ট বনাই লৈছিলোঁ। ইয়াতে জিৰা, হালধি গুড়ি, গৰম মছলা, চিকেন মছলা আৰু ধনিয়া পাউডাৰ ইউজ কৰিছিলোঁ আৰু মই ইয়াতে মিক্স কৰি দিলোঁ। অকণমান কাশ্মীৰী ৰেড চিলিও দিছিলোঁ। যিহেতু মই কেঁচা জলকীয়া ইউজ কৰিছোঁ তো জ্বলা থকা জলকীয়া মই ইউজ কৰা নাই। ৰেড চিলি পাউডাৰ জাষ্ট কালাৰৰ কাৰণে দিছোঁ। কালাৰটো চাওকচোন কিমান টেষ্টি হৈছে নহয়নে বাৰু? এনেকৈ বনালে আপোনাৰ নালাগে যে বহুত সহজতে আপুনি বনাইছে, বাট এফৰ্ট বহুত লগোৱা যেন লাগে। সেই মছলাৰ বাতিটোতে মই ডিম 2টা এনেকৈ ফেটি ল'লোঁ। আপোনালোকে ডিম 2টা ফেটি নল'লেও হয়। এচাক মছলাৰ পৰা তেল বিৰিঙিলে ধুনীয়াকৈ এইখিনি ইণ্ডিকেট দিয়ে যে মছলাটো হৈ গ'ল। এতিয়া তেল দেখিছেনে কেনেকৈ ছাইডেদি ওলাইছে? এতিয়া মই অলপ অলপকৈ পানী দি পেলাই আকৌ অকণমান সিজাম যাতে গোটেইখিনি মছলা একেলগ হৈ যায়। আপোনালোকেও এনেকৈ কৰিব। এতিয়া মই অলপমান বেছিকৈ পানী দিম। বেছিকৈ পানী দি অকণমান লৰাই বইল আহোঁতেই ডিমৰ যিটো পেষ্ট থাকে সেইটো ডাইৰেক্ট তাতে ঢালি দিলেই হ'ল। যেনেকৈ আমি পজ বনাওঁ, এগ পজ, তেনেকৈ আপোনালোকে ডাইৰেক্ট ঢালি দিলেই হ'ল। মানে তাতে অকণমান পানীটো বেছি দিব। ইয়াত চাওক মই ডিমটো ঢালি দিলোঁৱেই। অকণমান পানীটো বেছি দিব যাতে তলত লাগি নধৰে। গ্ৰেভিটো ডাঠ হ'লে তলত লাগি যাব, সেইকাৰণে। আৰু যেতিয়া অকণ সিজি আহিব তেতিয়া এনেকৈ স্ক্ৰেপ কৰি দিব, অকণ লৰাই দিব, তলৰ পৰা এনেকৈ অকণ উঠাই দিব যাতে ডিমটো তলত লাগি জ্বলি নাযায়। কাৰণ তলত একেবাৰে লাগি যায় নহয়নে? এয়া চাওক কি ধুনীয়াকৈ ফুলি উঠিছে দেখিছে? এতিয়া ধুনীয়াকৈ আপুনি এখন প্লেটত, নিজৰ মন পচন্দ প্লেটত এনেকৈ ছাৰ্ভ কৰক। বিৰাট টেষ্টি এটা ৰেচিপি, উইদিন আপোনাৰ 10 মিনিটছৰ ভিতৰত হৈ যায়। নিজেও খাওক, আনকো খুৱাওক আৰু মোৰ এনেকৈ ভিডিঅ'সমূহ চাই থাকিব। আজিলৈ আহিছোঁ। থেংকছ ফৰ ৱাচিং।